নমস্কাৰ, মই আজি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে লৈছোঁ এটা ভাল খবৰ। অহাকালি আপোনালোকৰ বাবে আহি আছে ভাল খবৰ। কোনে কোনে পাব 10,000কৈ টকা, তেওঁলোকৰ বাবে অহাকালি আহিছে ভাল খবৰ। সেইবাবে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এইটো ভিডিঅ'ৰ মাজত আছে কেইটামান গুৰুত্বপূৰ্ণ আলোচনা। কোন তাৰিখে কিমান জিলাত দিয়া হ'ব 10,000কৈ টকা লাখপতি বাইদেউসকলক। সেইবাবে আজি চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ এটা জাননী। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কেতিয়া লাভ কৰিব, কোন তাৰিখে লাভ কৰিব, কিমান বজাত লাভ কৰিব, কি সেৱাসমূহ লাগিব, আজি আপোনালোকক এই ভিডিঅ'ৰ সৈতে জনাই দিম। এটা অনুৰোধ জনাইছোঁ, কোনে কিমান তাৰিখে লাখপতি বাইদেউসকলৰ টকা লাভ কৰিব তেওঁলোকে কমেণ্ট কৰি জনাই দিব যদি আপোনালোকৰ সোমাইছে। মই আপোনালোকৰ বাবে এটাৰ পিছত এটা ভিডিঅ' লৈ আহিম। ইয়াত আপোনালোকে দেখিব পাৰিছে লাখপতি বাইদেউসকলৰ চেক। লগতে মই আপোনালোকক তলৰ পিনে আহি আছোঁ, তলৰ পিনে চাব পাৰিব কিমান ডিষ্ট্ৰিক্টত কিমান লাখপতি বাইদেউসকলৰ তালিকা আহিছে। লগতে এইটো তালিকা ক'ত পাব, কেনেকৈ পাব, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ, আপোনালোকে টকা লাভ কৰিবলৈ হ'লে 3টা কিস্তিত লাভ কৰিব। প্ৰথমে 10,000 টকা ঘূৰাই দিব নালাগে, তাৰপিছত 25,000 টকা, 12,000 টকা আপোনালোকৰ লোন হ'ব। এনেকৈ তাৰপিছত আপোনালোকে 50,000 টকা পাব। লাখপতি বাইদেউসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ এটা নতুন আঁচনি। এতিয়া মই তলপিনে গৈ আছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিব কোনটো জিলাত, কোনটো ডিষ্ট্ৰিক্টত কিমান তাৰিখে কিমান মহিলাই লাভ কৰিব টকা, সেইটো মই আপোনালোকক দেখাই দি আছোঁ। ইয়াত চাই লওক, জিলাসমূহৰ নাম আহি গৈছে। আপোনালোকৰ যিটো জিলা সেইটো আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত বজালী আছে, বাক্সা আছে, বৰপেটা আছে। ইয়াত চাই লওক কিমান সংখ্যা মানুহে আবেদন কৰিছে, লগতে কিমান সংখ্যা মানুহৰ আবেদন একচেপ্ট হৈছে আৰু কিমান সংখ্যা মানুহৰ আবেদন ৰিজেক্ট হৈছে। সকলোখিনি তথ্য আপোনালোকে ইয়াত চাব পাৰিছে। আপোনালোকৰ যিটো জিলা আপোনালোকে চাই ল'ব পাৰিব। অহাকালি ৰাতিপুৱা আপোনালোকৰ লিষ্ট আহিব। সেইটো লিষ্টত আপোনালোকে নাম পালে, আপোনালোকৰ নাম থাকিলে আপোনালোকে কোন তাৰিখে পাব 10,000কৈ টকা। 3 মাহৰ ভিতৰত সকলো ডিষ্ট্ৰিক্টত দিয়া হ'ব। সেইবাবে জিলাসমূহত বৃদ্ধি কৰিব। কোন তাৰিখে কোন জিলাত দিয়া হ'ব সেইটো অহাকালি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপডেট জনাই দিম। আৰু কেনেকৈ লিষ্ট ডাউনলোড কৰিব, সকলোখিনি তথ্য আপোনালোকে অহাকালি জানিব পাৰিব। আজি ইমানতেই ৰাখিছোঁ, ধন্যবাদ।